আজি গুৱাহাটীৰ আকাশত উৰিছে দিল্লীৰ বিমান। ৰাজপথত দৌৰিছে লানি নিচিঙা কনভয়। কিয়? কাৰণ আজি শপত, ক্ষমতাৰ শপত। প্ৰধানমন্ত্ৰী আহিছে, গৃহমন্ত্ৰী আহিছে, প্ৰতিৰক্ষা মন্ত্ৰী আহিছে। শাসকীয় দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা আৰম্ভ কৰি কোন নাই আজি অসমত। কিন্তু কি আচৰিত, এই বিশাল বাহিনীটোৰ হাতত এশাৰী সময়ো নোলাল, মাত্ৰ 5 মিনিট সময়ো নোলাল অসমৰ প্ৰাণৰো প্ৰাণ কোটি অসমীয়াৰ হৃদস্পন্দন জুবিন ক্ষেত্ৰত এবাৰ ভৰি দিবলৈ। শপত ল'বলৈ 3 ঘণ্টা সময় আছে, ফটো উঠিবলৈ সময় আছে, ভাষণ দিবলৈ সময় আছে, মিডিয়াক বাইট দিবলৈ সময় আছে। এয়া সময়ৰ অভাৱ নে সদিচ্ছাৰ অভাৱ? এয়া প্ৰটকলৰ সমস্যা নে অসমৰ আৱেগক ভৰিৰে মোহৰাৰ ষড়যন্ত্ৰ? শুনি লওক নেতাসকল, অসম মানে কেৱল ভোটৰ অংক নহয়, অসম মানে কেৱল শপত গ্ৰহণৰ মঞ্চ নহয়, অসম মানে জুবিন। অসম মানে সেই চিঞৰ, জয় আই অসম। আজি আপোনালোকে যিখন ক্ষেত্ৰক আওকাণ কৰিলে, কাইলৈ সেই ক্ষেত্ৰৰ পৰাই প্ৰতিবাদৰ ঢৌ উঠিব পাৰে, মনত ৰাখিব। ক্ষমতাৰ শপত লোৱাৰ আগতে যদি জাতিৰ আৱেগৰ শপত নলয়, তেন্তে সেই ক্ষমতাৰ আয়ুস বৰ কম। ৰাইজে চাই আছে, ৰাইজে গম পাই গৈছে কোন আহিছে অসমক শাসন কৰিবলৈ আৰু কোন আহিছে অসমক ভাল পাবলৈ। সময় নাই বুলি কৈ হাৰি নাযাব, কাৰণ অসমৰ ডেকাই সময় উলিয়াই ল'ব জানে উচিত সময়ত উচিত জবাব দিবলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ এনি অসম।